নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো বনালোঁ এইকাৰণে আপোনালোকৰ সকলোৰে বেছিভাগ লোকৰে ধৰক ড্ৰাইভিং লাইচেঞ্চ বা RC গাড়ী আছে, যিহেতু RC থাকিবই। ইয়ালৈ চৰকাৰে কিছুমান ডিজিটেলাইজ কৰিব দিছে ড্ৰাইভিং লাইচেঞ্চ। ইয়াৰ বাবে বহুতৰে খেলি মেলি হৈ আছে, সেইবাবে ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুতৰে মনত খেলি মেলি হৈ আছে কোনখন লাইচেঞ্চ, আগৰ যিবিলাক লাইচেঞ্চ আছে সেইবিলাক ডিজিটেলাইজ কৰিব লাগে, কোনবিলাক লাইচেঞ্চ ডিজিটেলাইজ কৰিব লাগিব, সেই বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম। যিবিলাক ড্ৰাইভিং লাইচেঞ্চ মানে আমাৰ দোকানতো আহি আছে, কাগজেৰে বনোৱা যিবিলাক ড্ৰাইভিং লাইচেঞ্চ আছে সেইবিলাকে আপডেট কৰিব লাগে বা ডিজিটেলাইজ কৰিব লাগে। আমাৰ আগৰ এনেকুৱা ধৰণৰ এনেকুৱা চিট থকা যিবিলাক আছিলে সেইবিলাক নালাগে, সেইবিলাক অলৰেডি ডিজিটেলাইজে। আৰু আপোনালোকে পাই আজিকালি এইটো ষ্টাইলত বাৰকোড এনেকুৱা চিষ্টেমত ড্ৰাইভিং লাইচেঞ্চ বা RC আহে, সেইবিলাক অলৰেডি ডিজিটেলাইজ হৈ আছে। খেলি মেলি নহ'ব, যিবিলাকৰ আগৰ কাগজৰ বনোৱা যিবিলাক ড্ৰাইভিং লাইচেঞ্চ আছে সেইসমূহে ডিজিটেলাইজ কৰিব লাগে। নতুনবিলাক যিবিলাক ধৰক PVC কাৰ্ড টাইপ আছিলে সেইবিলাক নালাগে, সেইবিলাক অলৰেডি ডিজিটেলাইজ হয়। চ' সকলোৱে সোনকালে কৰি ল'ব। আপোনালোকৰ ওচৰৰ যিবিলাক DT অফিচ আছে তাত গৈ, নহ'লে বা পৰিবহণতো কৰি ল'ব। মোৰ তাত এতিয়ালৈকে তেনেকুৱা অহা নাই, নহ'লে আপোনালোকক দেখাব পাৰিলোহেঁতেন। এতিয়ালৈকে আমাৰ তাত তেনেকুৱা অনলাইন কৰিব অহা নাই। ইয়াৰ বাবে আপোনালোকে CSC চেণ্টাৰতো যাব পাৰে। CSC চেণ্টাৰত হৈছে নাই সেইটো বৰ্তমানলৈকে গম পোৱা নাই, সুধি চাব আপোনালোকে আপোনালোকৰ ওচৰৰ যিবিলাক CSC চেণ্টাৰ আছে তাত, নহ'লে আপোনালোকে গৈ আপোনালোকৰ যি DT অফিচ আছে ওচৰৰ তাত যোগাযোগ কৰিব। সোনকালে হৈ যাব। 3 মাহৰ ভিতৰত যিহেতু এইসমূহ আপডেট কৰিব দিছে, আপোনালোকে সোনকালে কৰিব, নহ'লে আকৌ ফাইন ভৰিব লগা হ'ব পাৰে। চ' কামবিলাক আপোনালোকে সোনকালে কৰি ল'ব। আৰু এটা নতুন আপডেট, চাহাৰাত কাম চলি আছে ধুনীয়াকৈ। আপোনালোকে কাৰোবাৰ যদি চাহাৰা ৰিফাণ্ড পৰ্টেলত গৈ কাম কৰা নাই, আপোনালোকে কৰি ল'ব। এতিয়া ধুনীয়াকৈ কাম হৈ আছে, আগতকৈ ধুনীয়া হৈ আছে, কোনো প্ৰব্লেম হোৱা নাই। এতিয়া ধুনীয়াকৈ কাম চলি আছে, আপোনালোকে কৰি ল'ব চাহাৰাও। আৰু লগতে আপোনালোকৰ লাইচেঞ্চ যদি আপোনালোকৰ কাৰোবাৰ তেনেকুৱা কাগজৰ লাইচেঞ্চ, আগৰ পুৰণা লাইচেঞ্চ বা RC আছে, সেইখিনিও আপোনালোকে আপোনালোকৰ DT অফিচ বা পৰিবহণ বা CSC চেণ্টাৰত গৈ আপডেট কৰি ল'ব। ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব।